হাতত আৰু বুকত ওঠত সেইখিনি কিমান মানুহৰ ঘটনা মোটামুটি 12টা মানৰ হ'ব ঘৰত কোনো নাছিল নেকি ঘৰত কোনো নাছিল মানে ঘৰত কোনো নথকা সুযোগ লৈয়ে তাই সেইটো কাম কৰিছিল सांग्रां जा आइजोफोरा सांग्रां जा नङाब्ला बोलि जानांनो हागौ लांसुनियानि आखायाव মানে গেছ দিবা আহিছিল মোৰ গেছ চেছ পাইছে গেছৰ কাৰণে মানে বেলেগ দোকানীয়ে মানে ফোন কৰি দিয়া হৈছে মোৰ হাজবেণ্ডে গেছে তাতে এইবাৰ তাই বেলেগক পঠাই দিছে পিলপিলি ড্ৰাইভাৰ এটা তাই গেছটো দিবা আহি তাৰমানে তাই মোৰ লগত এনেকুৱা কৰিছে रायजोआव जेसेबांनो जिनाहारि जाथाय सोमजिदों जिनाहारि खालामना साजा मोननांदों बेबायदि समावबो गिखांनाय गैया खायसे लांसुनिया सुबुंफ्रा बे बाराव चिरांनि बिजनियाव महर मोनदों मोनसे मुगैथाव जाथाय संग्रा गेस सिलिन्डार होनो फैनाय इ-रिक्सा सालायग्रा सासे लांसुनिया आइजोखौ जिनाहारि खालामनो नाजादोंमोन नखराव गुबुन रावबो गैयैनि खाबु लानानै मजारफ आली मुंनि लांसुनिया नखरनि बिहामजोखौ जिनाहारि खालामनो नाजादोंमोन अजर सिखारनाय बादिब्ला बिजनी थानानि सिङाव थानाय गसाइगाव उरियापारानि मजारफ आली मुंनि सुबुङा समबार खालि सानजौफु समाव इ-रिक्साजों गंसे नखराव संग्रा गेस सिलिन्डार होनो फैदोंमोन बे समावनो रावबो गैयैनि खाबु लाना न'आव थानाय आइजोनि उन उन न' सिङाव हाबनानै आइजोनि खुगा फांथेना जिनाहारि खालामनो नाजायो आइजोआ होस्रिखावनायाव साखाथिनि सुबुंफ्रा फैनायाव जायगायावनो हमनो मोनो मजारफ आली मुंनि सुबुंखौ जाथायनि बागै पुलिसनो खौरां हरनायनि उनाव लांसुनिया मजारफ आलीखौ पुलिसा हमना लाबोयो আজি ঠিক 12টামান বজাত মই কামত আছিলোঁ কামত যাওঁতে তাৰমানে ঘৰত গেছ শেষ হৈছে শেষ হোৱাৰ পিছতে তাৰমানে মই দোকানী এটা ক'লোঁ বোলে ই-ৰিক্সাত এটা গেছ পঠাই দিবি মই পইচা পাতি দি কেনে ক্লিয়াৰ দি মই আকৌ কামত গৈছোঁ ওচৰতে কাম কৰি আছিলোঁ তাৰপিছত কি হ'ল সি এটা মুছলিম ল'ৰাক ই-ৰিক্সাৰে পঠাই দিছে গেছটো দিওঁতে মোৰ মাইকী অকলে আছিল আৰু মোৰ সৰু ল'ৰাটো আছিল মোটামুটি 8 বছৰ বয়সমান হ'ব তাৰপিছত কোনো নথকা সুযোগ লৈ সেই ড্ৰাইভাৰজনে মোৰ মাইকীটোক অপচেষ্টা কৰিছিল তাৰমানে বেয়া বিহেভ কৰিছিল আৰু ক'ৰবাত আঘাত কৰিছে তাৰপিছত তাৰমানে এইটো তাৰমানে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ অসম চৰকাৰে যাতে ইয়াৰ উচিত শাস্তি দিয়ে আৰু আমি যাতে ন্যায় পাওঁ আৰু কি তাকে কামনা কৰিছোঁ মিনতি কৰিছোঁ চৰকাৰৰ ওচৰত মুজাৰফ আলী বেছি দূৰত ঘৰ নহয় ওচৰতে কেছ দিয়া হৈছে অলৰেডি হেৰি প্ৰশাসনৰ মানুহ আহি লৈ গৈছে মানুহজনক যাতে চৰকাৰে এইখিনি সহায় কৰে আৰু কি মানুহজন মানে ঘৰৰ ভিতৰত সোমাই গৈছে আৰু ইহঁতে মুছলিম সম্প্ৰদায়ৰ মানুহ আমাৰ ধৰক আমি হিন্দু সম্প্ৰদায়ৰ মানুহ আমাৰ ঘৰত সোমাবই নালাগে সোমাব দিবই নালাগে আৰু যিটো পাকঘৰ হয় সেইটো ৰান্ধনি ঘৰ হয় তথাপি সি জোৰ জবৰদস্তি পিছফালৰ পৰা গৈ কিনে মোৰ মাইকীটোক মানে মুখত সোপা দি ধৰিছে আৰু কি